जहाँ जहाँ तेरे पाँव पड़े वो धरती अंबर हो जाए, जाने ये कैसी माया माया है तेरी। हेलो एভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ইয়াতে ভালে আছোঁ। আজি মই যাব ওলাইছোঁ দীঘেশ্বৰী টেম্পুল আৰু সকলোখিনি দেখুৱাম আৰু দীঘেশ্বৰী টেম্পুলৰ লগতে আৰু ক'ৰবাত যাম আৰু আপোনালোকে ভিডিঅ'টো একদম সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চ' বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইমানতে অফ কৰি দিছোঁ, আকৌ মন্দিৰত লগ পাই আছোঁ, চাই থাকিব। আৰু এতিয়া আহি আছোঁ অশ্বক্লান্ত টেম্পুলত, মানে কুৰ্ম মন্দিৰটো মই এবাৰ আহিছিলোঁ, দৰ্শন কৰা নহ'ল, সেইকাৰণে আকৌ আহিছোঁ। দৰ্শন কৰিলোঁ ধুনীয়াকৈ আৰু মন্দিৰটো ওচৰ পাইছোঁহে, আপোনালোককো দেখুৱাই দিছোঁ আৰু চাই থাকিব দেই। আৰু ইফালে ধুনীয়াকৈ কুৰ্ম জনাৰ্দন মন্দিৰটো ধুনীয়াকৈ সেৱা কৰিলোঁ, ইফালে ফুট লৈ লৈছোঁ। এতিয়া যাম আউনীআটী সত্ৰত, আকৌ আউনীআটী সত্ৰত লগ পাই আছোঁ। এফালৰ পৰা চাই থাকিব আৰু ভিডিঅ'টো শেষ কৰি চাব, তেতিয়াহে ভাল লাগিব, নহয় জানো? আকৌ লগ পাই আছোঁ বাৰু, চাই থাকক। এয়া মন্দিৰ নেকি? আৰু এইফালে আহি পাইছোঁ আউনীআটী সত্ৰ, আৰু ইয়াতে ধুনীয়াকৈ সেৱা চেৱা কৰি লওঁ, তাৰপিছত আকৌ যাম দীঘেশ্বৰী। লগ পাই আছোঁ, চাই থাকিব দেই। এয়া আউনীআটী সত্ৰ দেখা দিয়া। এয়া হৈছে আউনীআটী সত্ৰৰ ভিতৰ ভাগ। যিহেতু মূল দুৱাৰখন বন্ধ আছিলে, ইয়াতে ধূপ জ্বলাই সেৱা এটা কৰিলোঁ। আহিবৰ সময়তে ইয়াতে থকা দেওজনক লগ পাই আশীৰ্বাদ এটা ল'লোঁ আৰু এতিয়া যাওঁ দীঘেশ্বৰী। আৰু এইফালে দীঘেশ্বৰী দেৱালয়ৰ চাইনবোৰ্ডখনেৰে ধুনীয়াকৈ প্ৰৱেশ কৰিলোঁ। ইমান ধুনীয়া ৰাস্তা, দুয়োফালে গছ গছনি আছে। এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ দীঘেশ্বৰীলৈ বুলি। আহি এইফালে দীঘেশ্বৰী দেৱালয় পাই গ'লোহি। দেৱালয়ৰ মানে ৰাস্তাৰ কাষতে দোকান কেইখনমান আছে আৰু দোকানখনৰ পৰা এনেকৈ মানে ধূপ চাকি ফুল লৈ ল'লোঁ তেওঁৰ চৰণত দিবলৈ বুলি। আৰু এইখনে হৈছে দীঘেশ্বৰী টেম্পুল, আৰু ধুনীয়াকৈ ইফালে চাকি ধূপৰ এনেকৈ দোকান আছে, ধুনীয়াকৈ লৈ ল'লোঁ আৰু ধুনীয়াকৈ প্ৰৱেশ কৰি ইফালে এখন থাল লৈ লৈছোঁ। আৰু ইফালে মোৰ লগত আহিছে দাদা। আৰু এইফালে চিৰিৰে উঠিব ল'লোঁ মন্দিৰলৈ বুলি। আৰু যিহেতু এই মন্দিৰটো মানে এখন সীতাচল পাহাৰত অৱস্থিত, আৰু পাহাৰৰ মানে শিলত ধুনীয়াকৈ ভগৱানৰ প্ৰতিচ্ছবিসমূহ অঁকা আছে, আৰু এইফালে ধুনীয়াকৈ চাইনবোৰ্ডত কিবা কিবি লিখা আছে। আৰু যিসকলে আহিছে দীঘেশ্বৰী মন্দিৰলৈ গম পাইছে নহয় জানো কেনেকুৱা লাগে, আৰু যিসকলে অহা নাই আহিব, দৰ্শন কৰি যাব। এতিয়া বলকচোন মন্দিৰ দৰ্শন কৰি লওঁ। এয়া হৈছে প্ৰথম পূজ্য গণেশজী। প্ৰথমতে আহি তেওঁকে দেখা পাব আৰু তেওঁৰ ওচৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। তেওঁৰ এই যে মূৰ্তিভাগ দেখিছে, এই মূৰ্তিভাগ কোনো মানুহে বনোৱা নহয়, নিজে শিল ফাটি ওলাইছে। আৰু ইমান সুন্দৰ ৰূপত মানে বহি থকা ৰূপত তেওঁ মানে প্ৰকট হৈছে। তেওঁৰ দৰ্শন পাই বহুত বেছি ভাল লাগিলে। এয়া হৈছে মহাবলী সংকটমোচন হনুমানজী। গণেশজীক দৰ্শন কৰাৰ পাছত হনুমানজীক দৰ্শন কৰিব পাৰিব। আৰু ময়ো ইয়াতে ধূপ চাকি জ্বলাই ধুনীয়াকৈ সেৱা এটা ল'লোঁ। আৰু তেওঁৰ ওচৰত এইটোৱে বিচাৰিছোঁ, বিপদৰ সময়ত তেওঁ শক্তি হৈ থিয় দিয়ে, আৰু মোৰ লগতে আপোনালোকৰো মনৰ আশা মনৰ কামনা পূৰণ কৰে, মংগল কৰে। তাৰ পাছত চিৰিৰে উঠি শ্ৰী শ্ৰী দীঘেশ্বৰী দেৱালয়ৰ গেটটো পাই গ'লোহি, আৰু এই গেটেৰে সোমাব লাগিব। আৰু গেটটোৰে সোমাই এটা অতি মনোমোহা পৰিৱেশ আপোনালোকে দেখা পাব, আৰু বহুত বেছি ভাল লাগে। আৰু মন্দিৰটো ছাইডৰ ফালে আছে, আৰু এনেকৈ গছ গছনি আছে, ফুলনি আছে, আৰু মন্দিৰ পৰিৱেশ এটা খুব বেছি ভাল লাগে। আৰু এটা বস্তু দেখুৱাই দিওঁ, এই চাইনবোৰ্ডখনত লিখা যে আছে, বহুত সুন্দৰকৈ লিখা আছে, এটা সময়ত ইয়াতে মাৰ্কেণ্ড ঋষিমুনিয়ে এই ঠাইডোখৰতে বহি তপস্যা কৰিছিলে, আৰু সেই তপস্যাৰ ফলত পাৰ্বতীৰ এটা ৰূপে মানে মা দীৰ্ঘেশ্বৰী মাই তেওঁৰ মানে তপস্যাৰ মানে সফলত মানে তেওঁ মুগ্ধ হৈ তেওঁ আশীৰ্বাদ দিছিলে। আৰু এয়া হৈছে কাৰ্যালয়ৰ মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। আৰু এইফালে যাব লাগিব মা দীৰ্ঘেশ্বৰী মন্দিৰলৈ, আৰু মন্দিৰ
মন্দিৰটো বহুত বেছি ভাল লাগে, খুবেই মানে মনোমোহা পৰিৱেশ এটা। আৰু যিসকলে আহিছে গম পাব কেনেকুৱা অনুভৱ হয়, কমেণ্টত লিখিব কেনেকুৱা মানে লাগে এই মন্দিৰলৈ আহি। আৰু যিসকলে অহা নাই আহিব, যিহেতু দীঘেশ্বৰী মা ওচৰলৈ যাম, সেইকাৰণে ভৰিখন অকণমান ধুই লওঁগৈ। ইয়াতে যিহেতু এটা সৰু পুখুৰী আছে, তাতে ভৰিখন ধুই লওঁগৈ। আপোনালোকক দেখুৱাই আছোঁ বাৰু, চাই থাকক। তাৰ পাছত ভৰি হাতখন ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এইটো পুখুৰী বুলিয়ে কয় নে কি বুলি কয় ইমান ভালকৈ নাজানো, কিবা এটা কৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ যাওঁ মাৰ ওচৰলৈ। এতিয়া গৈ আছোঁ দীঘেশ্বৰী মাৰ ওচৰলৈ। যদি আপোনালোকে এই মন্দিৰৰ সবিশেষ জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক, তেতিয়াহে আপোনালোকে গম পাব, বুজি পাব। আৰু এটা কথা কওঁ, সকলোৱে দৰ্শন কৰিব আহিব এবাৰ হ'লেও, বহুত বেছি ভাল লাগে। আৰু আজি মই এই মন্দিৰৰ বিষয়ে সকলোখিনি নকওঁ, আচলতে এই মন্দিৰত থকা মানে দীঘেশ্বৰী মাৰ ওচৰত যিজন পণ্ডিত থাকে, তেওঁ সকলোকে আশীৰ্বাদ দিয়ে। আজি তেওঁৰ মুখৰ পৰাই সকলোখিনি শুনিম। আহকচোন, বেছি দেৰি নকৰোঁ, তেনেহ'লে শুনো আহক। দীঘেশ্বৰী টেম্পুলত আহিলোঁ, ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। মোৰ ওচৰত আছে ইয়াৰে মানে এজন ককা, যি নেকি বহুত বছৰে হ'ল কাম কৰা। তেওঁক দুই এষাৰ ক'ব। মই তেওঁক ওচৰত গৈছোঁ আৰু তেওঁ ধুনীয়াকৈ মন্দিৰটোৰ বিষয়ে অকণমান বুজাই দিব ধুনীয়াকৈ। শুনক। কওক ককা, আপোনাৰ পৰিচয়টো দিয়ক ধুনীয়াকৈ। মোৰ নাম শ্ৰী বিনয় ভট্টাচাৰ্য। মই ইয়াত থকা বহুত বছৰে হ'ল, মোটামুটি এতিয়া 50 বছৰতে সোমাম। গতিকে আমাক ৰজা শিৱসিংহই আনিছিলে, পূৰ্বপুৰুষ হৰিৰাম ভট্টাচাৰ্যক। তেখেত আমাৰ আজু ককাৰো আজু ককা। যিয়ে নহওক, এইখন হ'ল সীতাচল পাহাৰ। এই সীতাচল পাহাৰত সতীৰ সোঁ উৰু আচ্ছাদন হৈছিলে। সেই সোঁ উৰুৰ ওপৰতে এইটো 52 পীঠ। আৰু এই 52 পীঠত মা দক্ষিণাকালীৰ পূজা হয়। লগতে গণেশ আছে, মাতা ৰাণী দুৰ্গা আছে, কালী চলন্তা কালী আছে, আৰু পীঠৰ কাল ভৈৰৱ শ্ৰী স্বয়ম্ভু শিৱলিংগ আছে। প্ৰত্যেকতে ইয়াত নৈমিত্তিক আৰু প্ৰত্যেকতে বাৰ্ষিক পূজাবিলাক হয়। বিশেষতে মানে দুৰ্গা পূজা, কালী পূজা, শিৱৰাত্ৰি, মনসা পূজা, গণেশ পূজা অগণন ভক্ত হয়। দুৰ্গা পূজাটো মানে আমি হিচাপ কৰিব নোৱাৰোঁ। আমাৰ দুৰ্গা পূজাত বলি বিধান আছে। আমাৰ যিহেতু শাক্ত, গতিকে আমাৰ ইয়াত বলি বিধানেৰে দুৰ্গা পূজা, কালী পূজা, মনসা পূজা কৰা হয়। ভক্তবিলাক বহুত আহে। আমাৰ ইয়াত মহ বলি হয়, হাঁহ, পাৰ, কুঁহিয়াৰ, কোমোৰা, ছাগলী, কচু, এইবিলাক সমস্ত বলি হয়। দ্বিতীয়তে হ'ল এইটো মাৰ্কেণ্ডেয় মুনিৰ আশ্ৰমো আছিলে। এটা সময়ত মহামুনি মাৰ্কেণ্ডেয় আহি ইয়াত দেৱী দুৰ্গাক সাধনা কৰি দেৱী দুৰ্গাৰ পৰা মাৰ্কেণ্ড মুনি অমৰত্ব বৰ লাভ কৰিছিল। আৰু সেই মাৰ্কেণ্ড পুৰাণ ইয়াতে ৰচনা কৰিছিল। আৰু সেইটোক লৈয়ে যিয়ে নহওক, মুঠতে এইটো বহুত মানে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী। সেইলৈ ভক্তবিলাক প্ৰায় সকলো ভক্তয়ে যিয়ে যি মনৰ ইচ্ছা বাসনা বিচাৰে সেইবিলাক পৰিপূৰ্ণ হোৱা বুলি আমাৰ আগত কয় বহুতেই শুভ ফল প্ৰাপ্তি পাইছে। গতিকে আমাৰ অপাৰ মহিমা, ঐশ্বৰিক শক্তি, একাত্মভাৱেৰে এইটো আচলতে অন্তৰাত্মাৰে মাক চিন্তা কৰিব লাগে যে মা, মই তোমাৰ চৰণত আহিলোঁ, তুমি যি ধৰণে ৰক্ষা কৰা সেই ধৰণে তুমি ৰক্ষা কৰিবা। আমাৰ ইয়াত নৈমিত্তিক ভোগ, মাত্ৰ অম্বুবাচীৰ 3টা দিনত আমাৰ মন্দিৰ বন্ধ থাকে। আৰু সেই 3 দিনৰ পিছত মানে আৰু অগণন ভক্ত ইয়াত আহি থাকে। অম্বুবাচীৰ ভিতৰতো আহে ভক্ত, মুঠতে আমাৰ আহি থাকে।
আৰু ধুনীয়াকৈ ককাজনে মন্দিৰটোৰ বিষয়ে সকলোখিনি ক'লে, ধুনীয়াকৈ বুজাই ক'লে। আৰু আহিব আপোনালোকেও দৰ্শন কৰি যাব। মই আহিলোঁ, বহুত বেছি ভাল লাগিলে দৰ্শন কৰিব পাই ডিগেশ্বৰী মা, আৰু লগতে গণেশ মন্দিৰ, হনুমান মন্দিৰ আৰু আছে নে? হনুমান আছে, গণেশ আছে, আৰু দেৱীৰ ধুনীয়াকৈ পদযুগল দৰ্শন ইয়াত কৰিব য'ত পাৰিব। দেৱী দুৰ্গা দেৱী দেৱী মানে মাৰ খাৰা হৈছিলে, হয়, দেৱী ভৰিৰ, দুৰ্গাৰ পদযুগলৰ ছাপটো আজিও ৰখি আছে। আৰু সেই সময়ত দেৱী দুৰ্গাই বাহন লৈছিলে বাঘক, ব্যাঘ্ৰ। সেই ব্যাঘ্ৰই দেৱী দুৰ্গাৰ লগত ভিতৰত প্ৰৱেশ কৰোঁতে পীঠৰ ওপৰেৰে এটা ডাঙৰ শিল আছে, সেই শিলত বাঘৰ নখৰ প্ৰিণ্ট এতিয়াও তাৰমানে জিলিকি আছে। আৰু এইটো যুগ যুগ ধৰি এইটো জিলিকি থাকিবই। আৰু মই ভিডিঅ'ৰ যোগে এফালৰ পৰা সকলোখিনি দেখুৱাই দিছোঁ ডিগেশ্বৰী টেম্পুলত। আৰু তেওঁ যে ক'লে ডিগেশ্বৰী মাৰ মানে ভৰিৰ পদ চিহ্নটো আছে, সেইখিনিও দেখুৱাইছোঁ। আৰু এইখিনিতে ভিডিঅ'খিনি সামৰোঁ। আৰু বহুত বেছি ভাল লাগিলে। আহিব আপোনালোকে দৰ্শন কৰিব, ধুনীয়াকৈ চাই মেলি যাব, বহুত ভাল লাগিছে। আৰু এইখিনিতে আৰু ভিডিঅ'খিনি যদি ভাল লাগিছে ধুনীয়াকৈ লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তেওঁ বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে, বহুত ভাল লাগিছে। ত্ৰৈলোক্যস্য অখিলেশ্বৰী এৱমেৱ তয়া কাৰ্য अस्मद्वैरी विनाशनम रोगान शेषानुपहंस्तुष्ट रुष्टतु कामं सकलानुभीष्टं त्वामाश्रितानां न विपन्नराणां त्वामाश्रितामाश्रयतां प्रयान्ति माधवन्दे सुप्रसन्न। আৰু ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।